মানুহ কেইজনে পুৱাৰে পৰা তাত বহি থকা দেখিছোঁ। তেওঁলোকৰ কিবা অসুবিধা হৈছে নেকি সুধোগৈ। ডাঙৰীয়াসকলক পুৱাৰে পৰা ইয়াতে বহি থকা দেখিছোঁ। আপোনালোকক ভাগৰুৱা তথা বোকাটোৰ যেন লাগিছে। ব'লক মোৰ ঘৰলৈ গৈ কিবা অলপ খাই লওক। নিমন্ত্ৰণৰ বাবে ধন্যবাদ। পিছে আমি তিনিও এখন ঘৰলৈ একেলগে নাযাওঁ। নাযায়? কিন্তু কিয়? চোৱা, এওঁ সম্পত্তি, তেওঁ সফলতা আৰু মই প্ৰেম। আমি যিকোনো এজনেহে তোমাৰ ঘৰলৈ যাম। এতিয়া তুমিয়েই ঠিক কৰা, তোমাৰ ঘৰলৈ কাক নিবা? মই কথাটো মোৰ পুত্ৰ আৰু বোৱাৰীৰ সৈতে আলোচ কৰিবলৈ পাৰিমনে? নিশ্চয়, যোৱা আলোচনা কৰি আহাগৈ। এনেতে সত্যনাথে ঘৰলৈ গৈ পুত্ৰ বোৱাৰীক সকলো কথা বিৱৰি ক'লে। মই ভাবোঁ আমি সম্পত্তিক মাতোঁ। সম্পত্তি থাকিলেহে আমাৰ জীৱনটো শান্তিৰে পাৰ হ'ব। নাই, সফলতাক মাতিলেহে ভাল হ'ব। সফলতাইহে জীৱনত প্ৰকৃত শান্তি দিয়ে নে কি কোৱা বোৱাৰী? দেউতা, মোৰ মতে আমি প্ৰেমক মতা ভাল হ'ব। প্ৰেম থাকিলেহে আমাৰ ঘৰখন মৰমেৰে উপচি পৰিব। ঠিক আছে, তেনেহ'লে প্ৰেমকেই মাতোঁ। মই এতিয়া গৈ মানুহকেইজনক মাতি আনোগৈ দেই। প্ৰেমক মাতি আনোগৈ। ব'লক, আপোনালোকৰ মাজৰ প্ৰেম মোৰ লগত ব'লক। ব'লা। সত্যনাথে প্ৰেমক ভিতৰলৈ মাতি আনিলে। পিছে পিছে সম্পত্তি আৰু সফলতাও আহিল। প্ৰেম, সম্পত্তি আৰু সফলতা ঘৰ সমান। পিছে আপোনালোক দুজনো আহিল যে? আপোনালোক তিনিওজন একেলগে নাহোঁ বুলি কৈছিল দেখোন। কৈছিলোঁ, পিছে তুমি প্ৰেমক মাতিলা আৰু প্ৰেম জলৈকে যে আমি সম্পত্তি আৰু সফলতা লগতে যাওঁ। তুমি যদি সম্পত্তি বা সফলতা বিচাৰিলা হয়, তেতিয়াহ'লে বাকী দুজন বাহিৰতে ৰ'লোহেঁতেন। কিন্তু তুমি প্ৰেমক মাতিলা, আৰু য'ত প্ৰেম অৰ্থাৎ মৰম ভালপোৱা আছে, তাতে ধন সম্পত্তি আৰু সফলতা সকলো আছে।